ক কিয় কোৱা নাই তই এতিয়ালৈকে গুড মৰ্নিং ছাৰ মৰ্নিং কিবা ক'লেনে ছাৰ এতিয়ালৈকে ইয়াৰ মুখৰ পৰা একোৱেই উলিয়াব পৰা নাই আই চি চোৱা ৰাজু তুমি আমাক সঁচা কথাবোৰ কৈ দিয়া আচলতে তোমাৰ লগত হৈছিল কি ছাৰ ই এনেকৈ মুখ নুখুলিব ইয়াক 3rd ডিগ্ৰী দিব লাগিব হয় ছাৰ দাসে ঠিকেই কৈছিল বাৰু কিবা এটাতো কৰিবই লাগিব ঐ ভালকৈ কৈছো সকলোবোৰ কথা খুলি কওক নহ'লে ছাৰ ইয়াক 2 মান দিয়ে দিওঁ নেকি হয় ছাৰ ইয়াৰ গাত দুটামান পৰিলেই ই মুখ খুলিব দাস টেকা টেক একশ্যন তাৰ মানে তই নক ডেকা কৈছো সকলোবোৰ কৈছো আমি 3জন বন্ধু আছিলোঁ তাৰপিছত ঐ ৰাজু ভাল লাগিছে বে আবে ঐ কি হ'ল তোৰ নাই ৰ চাইছো চাই লাভ নাই এনেও পতাব নোৱাৰ হয় নেকি বাৰু Thank you. সৰি বাইদেউ ঐ মোবাইলটো যে পালি সেই ল'ৰাজন নোহোৱা হ'লেতো তাকেই হাই হেল্ল' কিবা কামত অঁ কাম অলপ আছিল ৰাজু মৌচুমী জানানে তুমি মোৰ কেঁচা মানে তই তাইক একেবাৰে পতাই পেলালি নাজানো আৰু কিন্তু তাইক লৈ এতিয়া মই বহুত কি হৈছে ভালে হৈছে দেই তাইক আমাক পাহৰি নাযাবি আৰে তহঁতেও যে কি কোৱা নহয় আমাৰ নিচিনা দস্তি আৰু পাহৰিব পাৰিম নেকি নোৱাৰো আমাৰ দোস্তি সদায় এনেকৈয়ে থাকিব दोस्ती हम नहीं तोड़ेंगे অ'কে ৰাজু আমি এতিয়া প্ৰজেক্টৰ কথা পাতো চানমাৰী জুৱেলাৰী এখনত 5 তাৰিখে নতুন মাল আহিব ৱাও লেটেষ্ট নিউজ কেনেকৈ গম পাব এইবিলাক চেনেল লাগিব কোনে উঠাবি তোৰ বাহিৰে আৰু কোনে পাৰিব অলপ ৰিস্কি হ'ব ৰিক্স ল'ব লাগিব হ'ব বাৰু তহঁতে টেনশ্যন নলবি তই পাৰিবি নহয় বিশ্বাস আছেনে আছে অ'কে দেন ব'ল বল বল ঐ তোক কিন্তু ভাল মানিব লাগিব দেই তোৰ সাহস কিন্তু মানিব লাগিব হ'ব ইমান কৈ থাকিব নালাগে ঐ আমি গৈ থাকো নেকি বল মৌচুমী
মই তোমাক কি বুলি মাতিলে ভাল লাগিব? তুমি মোক যি বুলি মাতিলেও মোৰ ভালেই লাগিব। বাৰু হয়তো তুমি মোৰ বিষয়ে সকলোবোৰ নাজানা, জানো তুমি মোক বহুত ভাল পোৱা। কিন্তু মই এজন ক্ৰিমিনেল, চোৰ। আচ্ছা তুমি মোৰ হৃদয়খন চুৰ কৰিছা ন? কিন্তু মই ধেমালি কৰা নাই, সঁচাকৈ কৈছোঁ। মই এজন ক্ৰিমিনেল, বিশ্বাস কৰা। হয়তো তুমি মোক ক্ষমা কৰিব নোৱাৰিবা, কিন্তু তুমি যদি বিচাৰা মই আৰু বেয়া কামবোৰ নকৰোঁ, ভাল কাম কৰিবলৈ চেষ্টা কৰিম। কিন্তু নোৱাৰিবা চাগে। এতিয়াৰ পৰা বেয়া কামবোৰ নকৰিবা প্লিজ। কিন্তু তুমি এই বেয়া কামবোৰ কিয় কৰা? মন নাছিল, কিন্তু ছাৰ আপুনি কিবা এটা কৰি দিয়ক। হ'ব, তুমি চিন্তা নকৰিবা। ইলেকশ্যনটো পাৰ হ'বলৈ দিয়া, মই তোমাৰ চাকৰি এটাৰ ব্যৱস্থা কৰি দি আছোঁ। অ'কে ছাৰ, ঠিক তোমাৰ ডকুমেণ্টছবোৰ মোক দি যাম, হ'ব ছাৰ। ইয়াত গোটেইখিনি আছে। মই চাই ল'ম। আৰু তুমি ইলেকশ্যনৰ পিছত এবাৰ খবৰ ল'ম। ছাৰ মোৰ চাকৰিটো তুমি চিন্তা নকৰিবা, তোমাৰ চাকৰিটো হোৱা বুলি ধৰি লোৱা। তথাপিও ছাৰ কেতিয়া মানে হ'ব? ইলেকশ্যনটো গৈছেহে মাথো, মই তোমাক নিজে খবৰ কৰিম। থেংক ইউ ছাৰ। অ'কে। পিছত কি হ'ল চাকৰি? 2 বছৰ পিছত গম পালোঁ বহুত ল'ৰাকে চাকৰি দিলে। আৰু মোক কি ক'লে? একোৱেই নক'লে। আৰু তেতিয়াৰ পৰা মোৰ মানুহক বিশ্বাস কৰিবলৈ ভয় লগা হৈছে। আজিকালি কাকোৱেই বিশ্বাস কৰিব নোৱাৰি। মই যদি তোমাক বিশ্বাস কৰিবলৈ কওঁ, বিশ্বাস কৰিব পাৰা মোক? বেয়া কামবোৰ আৰু মই কেতিয়াও নকৰোঁ, ভাল কাম কৰিম। কৰিছোঁ বিশ্বাস, বিশ্বাসটো ৰাখিবা সদায়, নহ'লে মই নিজকে ক্ষমা কৰিব নোৱাৰিম। মই তোমাৰ বিশ্বাস সদায় ৰাখিম, কেতিয়াও বিশ্বাসঘাতকতা নকৰোঁ। কিয় মাতিছিলে? মাল এটা উঠাব লাগে। চৰি আৰু মই আৰু এইবোৰ কাম কৰিব নোৱাৰোঁ। আৰে তই যদি নোৱাৰ কোনে পাৰিব? নাজানো, মই এতিয়া এইবোৰ কাম একেবাৰে এৰি দিলোঁ। তই বলিয়া হৈছে নেকি বে? ক্ষমা কৰিবি থৈছোঁ, মই মৌচুমীক কথা দিছোঁ। চৰি। মৌচুমী? এজনী সাধাৰণ ছোৱালীৰ বাবে তই আমাৰ ইমান দিনৰ বন্ধুত্ব এৰিবি? তাই সাধাৰণ ছোৱালী নহয়, চি ইজ মাই লাভ। ভাল পাওঁ তাইক মই। চৰি দোষ। আৰে ভাই বাদ দে না এইবিলাক। বাৰু তই আৰু আমাৰ লগত কাম কৰিব নালাগে, লাষ্ট বাৰৰ বাবে এইটো কাম কৰি দে প্লিজ। অ'কে, বাট লাষ্ট আমি অসম পুলিচ ক্ৰাইম ব্ৰাঞ্চৰ পৰা আহিছোঁ। কিন্তু আপোনাক চুৰি কৰাৰ অপৰাধত এৰেষ্ট কৰা হৈছে। কিন্তু তই কচোন, বিশ্বাস কাক কৰিম? তাকেই, মানুহক বিশ্বাস কৰিবলৈ খুব টান। লাইফত ফাৰ্ষ্ট টাইম কাৰোবাক বিশ্বাস কৰিছিলোঁ, এতিয়া মোৰ বিশ্বাস শব্দটোৱে ঘিণ লগা হৈছে। যাক বিশ্বাস কৰিছিলোঁ সেই বিশ্বাসঘাতকতা কৰিলে। পিছে তই এতিয়া কি কৰিম বুলি ভাবিছ? কি কৰিম আৰু, সকলোবোৰ পাহৰি এটা নতুন লাইফ ষ্টাৰ্ট কৰিব লাগিব। কিন্তু এনেকুৱা এটা ডিচিশ্যন ভাল হ'ব জানো? কিন্তু কি কৰোঁ মই, আকৌ এবাৰ কেনেকৈ বিশ্বাস কৰোঁ? কথাটো তেনেকুৱা নহয়, এটা সম্পৰ্ক শেষ হৈ যোৱাটো মই নিবিচাৰোঁ। কিন্তু তই ৰাজুৰ সৈতে কথা পাত, প্ৰব্লেমটো বুজিবলৈ চেষ্টা কৰ। দুয়োৰে মাজত যি মিছআণ্ডাৰষ্টেণ্ডিং হৈ আছে ভালদৰে কথা পাতি বুজি ল। তই এইবোৰ কি কৈ আছ? অঁ, ঠিকেই কৈছোঁ। প্ৰয়োজন হ'লে তই লগ কৰ, মনৰ কথাবোৰ কৈ দে। আই হোপ সকলোবোৰ ঠিক হ'ব। অ'কে, মই তাক লগ কৰি সকলো কথা ক'ম আৰু সুধিম মোৰ লগত কিয় এনেকুৱা কৰিলে। অ'কে আহিছে।
কামটো হ'লে তহঁতক মই ফোন কৰি আছোঁ। মৌচুমী কি হ'ল? কি হ'ল তোমাৰ? টিপুৱে মোক কিয় মাৰিবলৈ চেষ্টা কৰিছে? টিপু? কিন্তু মৌচুমী, মৌচুমী, এ মৌচুমী, মৌচুমী! ভাস্কৰ, কাম ফিনিছ। বেচেৰা ৰাজু। সি গমেই নাপালে তাক আমি কেনেকৈ ফচাই মাৰিলোঁ। ৰাজুকতো ফচালোৱে, সি ভালপোৱা ছোৱালীজনীকো একেলগে চালাত দুনিয়াৰ পৰাই উঠাই দিলোঁ। খতম। ৰাজু, ৰাজু তই ইয়াত? অঁ, আৰে বিশ্বাস কৰ, আমি একো কৰা নাই। বিশ্বাস শব্দটো ঘিণ লাগে মোৰ। ক কিয় এনে কৰিলি? ৰাজু, ৰাজু তই বুজিবলৈ চেষ্টা কৰ। এই! এনেকৈ মাৰি পেলালো তাক। অঁ, মাৰি পেলাইছো। অ'কে দাস ডেকা লৈ বলক ইয়াক।